কেতিয়াবা চলি থকা ট্ৰেইনৰ পৰা যদি আপোনালোকৰ মোবাইলটো বা যিকোনো ধৰণৰ মূল্যৱান সামগ্ৰী পৰি যায় তেতিয়া বাৰু আপোনালোকে কি কৰিব? তেতিয়াতো বহুত ডাঙৰ বিপদ হৈ যাব। আজি মই আপোনালোকক ইয়াৰ উপায় ক'ম যে আপোনালোকে সেই মূল্যৱান সামগ্ৰীটো বা মোবাইলটো আপোনালোকে কেনেধৰণে পাব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ মোবাইলটো বা মূল্যৱান সামগ্ৰীটো যেতিয়া পৰি যাব তেতিয়া আপোনালোকৰ মনলৈ হয়তো ভাৱ আহিব পাৰে যে ট্ৰেইনত যিডাল চেইন থাকে সেই চেইনডাল টানি দিম, তেতিয়া ট্ৰেইনখন ৰখি যাব আৰু আপোনালোকৰ সামগ্ৰীটো পাই যাব। কিন্তু তেনেকুৱা নকৰিব, কাৰণ কোনো ডাঙৰ কাৰণ নোহোৱাকৈ যদি আপোনালোকে চেইনডাল টানি দিয়ে তেতিয়া সেইটো এটা অপৰাধ, আৰু তাৰ বাবে ইণ্ডিয়ান ৰেলৱে আপোনালোকক 1000 টকা জৰিমনা ভৰাব পাৰে। আপোনালোকে এতিয়া হয়তো ভাবিব পাৰে যে 1000 টকা জৰিমনা ভৰি যদি সেই মূল্যৱান সামগ্ৰীটো বা মোবাইলটো বা 20-30 হাজাৰ টকীয়া বস্তুটো যদি আপোনালোকে লাভ কৰে পুনৰ, তেতিয়াহ'লে সেই 1000 টকাটোতো খৰচ কৰোঁতে জৰিমনা ভৰোঁতে কোনো ডাঙৰ কথা নহয়। কিন্তু আপোনালোকে ইয়াতে জানি থওক যে যেতিয়া আপোনালোকে সেই অপৰাধটো কৰিব তেতিয়া ইণ্ডিয়ান ৰেলৱে আপোনালোকক 1000 টকা জৰিমনাটো ভৰাবই, তাৰ লগতে আপোনালোকৰ 1 বছৰ জেইলো হ'ব পাৰে। সেইবাবে কোনো ডাঙৰ কাৰণ নোহোৱাকৈ চেইনডাল নাটানিব। ইয়াৰ বাবদ ইণ্ডিয়ান ৰেলৱেৰ বছৰত বহুত কোটি টকাৰ লোকচান হয়। সেইবাবে ইণ্ডিয়ান ৰেলৱে এই নিয়ম কানুনখিনি বান্ধি দিছে। এতিয়া আপোনালোকক কওঁ যে আপোনালোকে কি কৰিব। যেতিয়া আপোনালোকৰ বস্তুটো পৰি যাব তেতিয়া আপোনালোকে সেই বস্তুটো ক'ত পৰিছে, কেনেকৈ পৰিছে সেইবিলাক নাচাব। আপোনালোকে সন্মুখলৈ চাব আৰু কিছুমান পোষ্ট দেখিব। সেই পোষ্টবিলাকত কিছুমান চাইনবোৰ্ড লাগি থাকে। সেই চাইনবোৰ্ডবিলাকত এটা নাম্বাৰ থাকে। আপোনালোকে সেই নাম্বাৰটো নোট কৰি ল'ব আৰু তাৰপিছত 182 হেল্পলাইনত কণ্টেক্ট কৰিব। তেতিয়া তাত কণ্টেক্ট কৰি আপোনালোকে কোনটো ষ্টেচনৰ ওচৰত আৰু কোনটো পোষ্ট নাম্বাৰৰ ওচৰত আপোনালোকৰ সেই সামগ্ৰীটো পৰিছে সেই গোটেইখিনি আপোনালোকে জনাই দিব। তাৰপিছত যদি মানুহ নথকা, বসতি নথকা যদি জেগাত পৰে সেই বস্তুটো আপোনালোকে জনাই দিলে তেখেতলোকে সংগ্ৰহ কৰিব, আৰু তেতিয়া আপোনালোকে সেই ষ্টেচনটোলৈ আহি আপোনালোকৰ উপযুক্ত প্ৰমাণ দি সেই আপোনালোকে বস্তুটো সংগ্ৰহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই আৰু কথাখিনি জানি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনে পালে, আৰু লগতে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।